শক্তিশালী ব্ৰহ্মপুত্ৰ উপত্যকাৰ দৈৰ্ঘ্যৰ কাষত অৱস্থিত অসম হৈছে ভাৰতৰ উত্তৰ-পূব ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সুলভ ৰাজ্য। আকৰ্ষণীয় জনজাতীয় লোক, বিভিন্ন ৰন্ধন প্ৰণালী, বিভিন্ন নৃত্যৰ প্ৰকাৰ আৰু বিস্তাৰিত বন্যপ্ৰাণীৰে ভৰা অসম হৈছে ভাৰতৰ এখন অতি জনপ্ৰিয় উত্তৰ-পূব ৰাজ্য। তেন্তে বন্ধুসকল, আজি এই ভিডিঅ'টোত অসমৰ বিষয়ে কেইটামান আমেজিং ফেক্ট কম। তেন্তে ভিডিঅ'টো একদম শেষলৈ চাব বুলি আশা ৰাখিলোঁ। হেল্ল' বন্ধুসকল, মই হৈছোঁ আপোনালোকৰ হোষ্ট এণ্ড ইণ্ড এণ্ড আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আছাম ইণ্ড। তেন্তে বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1, অ মোৰ আপোনাৰ দেশ হৈছে অসমৰ ৰাজ্যিক গীত বা ৰাজ্যিক সংগীত। এই গীতটি লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল আৰু ইয়াক তেওঁৰ অন্যতম শ্ৰেষ্ঠ কবিতা বুলি গণ্য কৰা হয়। 1927 চনত তেজপুৰত এক সন্মিলনত ইয়াক আনুষ্ঠানিকভাৱে ৰাজ্যিক সংগীত হিচাপে গ্ৰহণ কৰা হয়। ফেক্ট নম্বৰ 2, বিহু হৈছে অসমৰ মুখ্য উৎসৱ। আমি সকলোৱে জানো যে এই উত্তৰ-পূব ৰাজ্যখনৰ মুখ্য উৎসৱ হৈছে বিহু, কিন্তু বহুতে নাজানে এই উৎসৱটো অসমবাসীয়ে তিনিবাৰকৈ উদযাপন কৰে আৰু এই তিনি প্ৰকাৰৰ বিহু হৈছে বহাগ বিহু, মাঘ বিহু আৰু কাতি বিহু। ফেক্ট নম্বৰ 3, 1824 পৰা 1826 চনৰ এংলো বাৰ্মিজ যুদ্ধৰ পিছত ব্ৰিটিছে অসমৰ অঞ্চল দখল কৰিছিল আৰু এনেদৰে ই ভাৰতীয় ৰাজ্যৰ এটা বিশিষ্ট অংশ হৈ পৰিছিল। ফেক্ট নম্বৰ 4, অসমত দুটা ইউনেস্কোৰ দ্বাৰা অনুমোদিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে। এটা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু আনটো হৈছে মানস অভয়াৰণ্য। এই স্থানবোৰত বহুতো বিপদাপন্ন প্ৰজাতি যেনে এশিঙীয়া গড়, বনৰীয়া প্ৰাণীৰ মহ আৰু হুলক গিবনো পোৱা যায়। ফেক্ট নম্বৰ 5, ভাৰতৰ আটাইতকৈ দীঘল নদী দলং অসমত আছে। ভাৰতৰ আটাইতকৈ দীঘল নদী দলং ভূপেন হাজৰিকা সেতুৱে অসমক অৰুণাচল প্ৰদেশৰ সৈতে সংযোগ কৰিছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। ফেক্ট নম্বৰ 6, অসমক ভাৰতৰ চাহ ৰাজধানী বুলি কোৱা হয়। অসম হৈছে ভাৰতৰ সৰ্ববৃহৎ চাহ উৎপাদক। আমোদজনকভাৱে ব্ৰিটিছে প্ৰথমতে অসমতে চাহ খেতিৰ আৰম্ভ কৰিছিল। ফেক্ট নম্বৰ 7, পৃথিৱীৰ দ্বিতীয় পুৰণি আৰু এছিয়াৰ আটাইতকৈ পুৰণি তেল ক্ষেত্ৰখন অসমৰ ডিগবৈতে অৱস্থিত। দৰাচলতে ভাৰতৰ 1/4 তেল ভাণ্ডাৰ অসম আৰু আৰাকান অৱবাহিকাত অৱস্থিত। ফেক্ট নম্বৰ 8, অসমতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ মাজুলী আৰু পৃথিৱীৰ আটাইতকৈ সৰু নদীদ্বীপ উমানন্দ অৱস্থিত। নদীদ্বীপ মাজুলী ব্ৰহ্মপুত্ৰ নদীৰ ওপৰ অংশত গুৱাহাটীৰ পৰা 200 কিলোমিটাৰ দূৰত্বত আছে, আনহাতে উমানন্দ ব্ৰহ্মপুত্ৰ নদীৰ মাজত আছে। ফেক্ট নম্বৰ 9, অসম ইয়াৰ ৰেচম যেনে এৰী চিল্ক, হোৱাইট পেট চিল্ক আৰু গল্ডেন মুগা চিল্কৰ বাবে বিখ্যাত। এই তিনি প্ৰকাৰৰ ৰেচম কেৱল অসমৰ জলবায়ুত জীয়াই থাকিব পৰা পোক ব্যৱহাৰ কৰিয়ে নিৰ্মাণ কৰা হয়। গুৱাহাটীৰ ওচৰৰ ঠাই শুৱালকুছিতে বৃহৎ পৰিমাণৰ ৰেচম উৎপাদন কৰা হয়। ফেক্ট নম্বৰ 10, মৰিগাঁও জিলাত অৱস্থিত মায়ং নামৰ এখন নিদ্ৰাহীন চহৰ যাদুবিদ্যা আৰু কলা যাদুৰ বাবে বিখ্যাত। আশ্চৰ্যজনকভাৱে মায়ং শব্দটো এটা সংস্কৃত শব্দ মায়াৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে ভ্ৰম। ফেক্ট নম্বৰ 11, অসমৰ বৰাই পাহাৰৰ এখন সৰু গাঁও জাতিংগা চৰাই আত্মহত্যাৰ ঘটনাৰ বাবে বিখ্যাত। 100 বছৰতকৈ অধিক সময় ধৰি প্ৰতি শীতকালত হাজাৰ হাজাৰ চৰাই আত্মহত্যা কৰিছে, যাৰ কাৰণ এতিয়াও ৰহস্য। সঁচাকৈ এইটো এটা অতি আচৰিত ঘটনা। ফেক্ট নম্বৰ 12, যোৰহাট জিলাৰ ঢেকীয়াখোৱা নামঘৰৰ এটা পবিত্ৰ চাকি এছিয়া বুক অৱ ৰেকৰ্ডছৰ দ্বাৰা স্বীকৃত হৈছে, কিয়নো ই 450 বছৰ অধিক সময় ধৰি নিৰন্তৰ জ্বলি আছে। সূত্ৰ অনুসৰি 1528 চনত ঢেকীয়াখোৱা বৰনামঘৰত প্ৰথমবাৰৰ বাবে এই চাকিটো জ্বলাই দিয়া হৈছিল আৰু তেতিয়াৰে পৰা এই চাকিটোক স্থানীয় লোকসকলে জ্বলাই ৰাখিছে। ফেক্ট নম্বৰ 13, গুৱাহাটীৰ নীলাচল পৰ্বতত অৱস্থিত মা কামাখ্যা মন্দিৰ 108টা শক্তিপীঠৰ ভিতৰত অন্যতম। কামাখ্যা শক্তিপীঠক আটাইতকৈ শক্তিশালী শক্তিপীঠ হিচাপে গণ্য কৰা হয়। ফেক্ট নম্বৰ 14, এছিয়াৰ সৰ্ববৃহৎ শুকান মাছৰ বজাৰ গুৱাহাটীৰ ওচৰৰ ঠাই জাগিৰোডত অৱস্থিত। বজাৰখনে সপ্তাহত 3 দিন ৰপ্তানি কৰে আৰু মালয়েছিয়া, ভূটান আৰু আন কেইখনমান দক্ষিণ পূব দেশলৈ ৰপ্তানি কৰা হয়। ফেক্ট নম্বৰ 15, অসমক উত্তৰ-পূব ভাৰতৰ গেটৱে বুলি কোৱা হয়, যিহেতু এইখন একমাত্ৰ ৰাজ্য যাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ শিলিগুৰি কৰিডৰৰ সৈতে সংযুক্ত। ফেক্ট নম্বৰ 16, সমগ্ৰ বিশ্বৰ এক শিঙৰ গড় প্ৰজাতি কেৱল ভাৰতৰ অসমতে কেন্দ্ৰীভূত। এক শিঙৰ গড় হৈছে অসমৰ ৰাজ্যিক প্ৰাণী। ফেক্ট নম্বৰ 17, ৰংঘৰ হৈছে শিৱসাগৰ জিলাত অৱস্থিত এক ঐতিহাসিক স্মাৰক। এইটো বিশ্বাস কৰা হয় যে এই স্মাৰকটো 1744 পৰা 1750 খ্ৰীষ্টাব্দৰ আশে-পাশে নিৰ্মাণ কৰা হৈছিল, যাৰ ফলত ইয়াক আটাইতকৈ পুৰণি হিচাপে গঢ়ি তোলা হৈছিল। ৰংঘৰক মহৰ যুঁজ, মল্লযুঁজ আদিৰ দৰে খেল চাবলৈ পেভিলিয়ন হিচাপে ব্যৱহাৰ কৰা হৈছিল। তেন্তে বন্ধুসকল, আজি ভিডিঅ'টি চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব নাপাহৰিব। যদি মোৰ কাম অলপো ভাল লাগিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিহে যাব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনাৰ ওচৰলৈ সকলোতকৈ আগলৈ যাব। তেন্তে বন্ধুসকল, আজিলৈ ইমানেই। টেক কেয়াৰ, পিছ, জয় আই অসম, বাই বাই গাইজ।